So hey guys, welcome back to my YouTube channel. আৰু আজি ওলাই আছো পাহাৰ যাবলৈ আৰু ইপিনে ৰক্তি মেলা আছে কিৰণ আৰু পিতমে লগ ধৰিছিলে গৈ আছে পাহাৰ আৰু সাইকেলত আৰু সেইখন আছে কেঁচা খেতি ফাৰ্ম। এই কোনফালে যাবি এপিনে কিমান দূৰ যাব লাগিব 10 to 12 kilometers. 10 to 12 kilometers. 12 কিলোমিটাৰ হ'ব এইটো সাইডে গ'লে ক'ত পাম নাই পোৱা পাঞ্জাম আৰু এইটো পোনে পোনে গ'লে ডাইৰেক্ট ওলাম হয়নে অঁ আৰু এইটো ৰাস্তা পোনে পোনে ক'ত ওলামগৈ এতিয়া মানে জেগা পাঞ্জাম অঁ ফুলবাৰী আৰু ফুলবাৰী পাম পুৰা আহি এনেকুৱা ৰাস্তা পাই গ'লোঁ আৰু আগফালে চেক কৰক পুৰা পাহাৰ ওচৰ পাই গৈছোঁহি আৰু পাহাৰ চাইড আহি পিনে ফিল্ডটা বেয়া নালাগে ন পুৰা মজা লাগে বে আমি যে এবাৰ আহিছিলোঁ এইটো খালত পুৰা পানী আছিল ন পুৰা সেউজীয়া ভালে লাগে আহি আৰু এইপিনে ভেড়া লগ পাই গৈছোঁ পুৰা পাই গ'লোহি ন ওচৰ আৰু এই পাহাৰ চাইডে আহিলে পুৰা ঠাণ্ডা ফিল এটা আহি যায় পুৰা আৰু ৰ'দটো পুৰা দি আছে ৱাও ইয়াৰ পৰা আমাৰ পুৰা পাহাৰ ৰাস্তা ষ্টাৰ্ট হৈ গৈছে আৰু যিমানটো পাৰোঁ সিমানটো ওপৰলৈ উঠিবলৈ চেষ্টা কৰিম ওপৰলৈ পুৰা যাবি নেকি নেমাতে চলো ঐ আহি যা ৱেলকাম টু নিউচাৰী ভিলেজ আৰু আজি এই ভিডিঅ'টো পুৰা এনেই এটা নৰ্মেল ভিডিঅ' চ' পাহাৰ আহিছোঁ এনেই বনাই দিলোঁ আৰু সিয় পুৰা দূৰ পালে গৈছে ঐ পিছফালে ৰ'দটো আহি আছে কোৱালিটিটো ইমান ভাল অহা নাই আৰু যোৱাবাৰ আহিছিলোঁ আৰু আমি এইডোখৰ পৰাই যোৱাবাৰ ঘূৰি দিছিলোঁ আৰু এইপিনে নামি গ'লে তলত নামগৈ ন আৰু আজি এই ভিডিঅ'টো এটা নৰ্মেল ভ্লগ দিয়ক উঠিছে ফটো পোষ্ট ধুনীয়া লাগিছে বাঁহ গছ নে কিনো বাঁহ গছ ন হা বাঁহ নহয় ন এইপিনে উঠিব পাৰে ন ঘৰ আছে ন ঘৰ
আহি পুৰা পাই গ'লেহি পাহাৰৰ পুৰা ওপৰ আৰু এই চাইডে ভিউ চাওক আৰু এইডোখৰ জাষ্ট ট্ৰেইলাৰহে আৰু ওপৰলৈ উঠিবলৈ আছে আৰু ওপৰত পুৰা ধামাকা ভিউ পাম আহি যাওক আৰু ওপৰ পাবলৈ অলপ বাকী আৰু এইপিনে তললৈ চাওক আৰু হাইয়া জুম কৰি দিছোঁ পাহাৰীয়া কলগছ বালি পাই গৈ পিনে শিল হয় আৰু শিলটো যদি গুৰি কৰি দিওঁ মাটি বনি যাব শিল নে মাটিবি মাটিয়ে হয় শিল বনি গ'ল এতিয়া মানে আধা মাটি আধা শিল আৰু আহি আহি পূৰা পাহাৰৰ ওপৰ পাই গ'লেহি আৰু ওপৰ পাবলৈ আৰু বহুত বাকী আছে আৰু উঠিবলৈ নোৱাৰোঁগৈ আৰু পূৰা এনাৰ্জি নাই পূৰা ভাগৰ লাগিছে নাই ভাগৰ কিৰণ আৰু এইপিনৰ পৰা ভিউ চাওক পূৰা ধোঁৱা হৈ আছে ডাৱৰ নে কি ডাৱৰ ন আৰু ৰাতিপুৱা অহা হেনে ভিউটো বেছি ধুনীয়া হ'লহেঁতেন আৰু এতিয়া বেলিটো এই চাইডৰ পৰা ওলাইছে যে চ' অকণমান কোৱালিটিটো বহুত বেছি বেয়া ওলাইছে আৰু আহি পাহাৰৰ ওপৰত এটা জিৰণি চৰা পাই গ'লোহি আৰু ইয়াতে এখন বহোঁ আৰু ওপৰলৈ যাবলৈ চেষ্টা নকৰোঁ আৰু যাব নোৱাৰোঁ আৰু মই পূৰা ভাগৰ লাগিছে আৰু ইয়াৰ পৰা ঘূৰি দিম চাগে ঘৰ চ' ভাগৰ লাগিছে নে ডক্টৰ ঘৰত কুকুৰ আছে আৰু ইয়াৰে মাটিবোৰ চব কেনেকুৱা এইটো কালাৰ চক আৰু ইয়াৰ কালাৰ চক দুটা কালাৰ মাটি আৰু আহি পূৰা পাই গ'লো সেই বস্তি আৰু এতিয়া সোমাই পানী খাম আৰু পূৰা এনাৰ্জি নাই আৰু ইয়াৰ ৰাস্তা চাওক পূৰা ওপৰলৈ উঠি যোৱা ৰাস্তা চেণ্ডেল খুলিলে জানে আৰু এই তলতো ৰাস্তা কোন সাইড যাবি এই সাইডে ওকে পুৰা বস্তু পাই গ'লে উঠি মজা দিছে আৰু এইটো চাইড পুৰা মানুহৰ ঘৰ আছে চ' আগলৈ যাব পাৰিম নাই আৰু ইয়াততো দোকান নাপাওঁ হাই আৰু এটা চব কিমান কিউট পোৱালি wow এইপিনে চব ঠাইটো প্ৰস্তাৱ মাৰি আছে আৰু জুম কৰিছে আৰু পুৰা অৱস্থা বেয়া পুৰা ভৰি বিষ কেনেকৈ যাওঁ ঘৰ তাকে ভাবি আছো
আমি এতিয়া নামি দিলোঁ সেই এইটো অ'কে আৰু আমি এতিয়া নামি দিলোঁ তললৈ পূৰা নামি দিলোঁ আৰু আমি এতিয়া পাই গ'লোহি পূৰা তলত আৰু অলপ আগতে আমাৰ ইয়াতে চাইকেল আছে আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাই আছে এটা নতুন ভিডিঅ'ৰ লগত আজিলৈ আহিছোঁ বাই বাই